हेलो फ्रेंड्स स्वागतम आपनालोকক मोर यूट्यूब चेनेलटिলৈ আকৌ মই আহিছো আজি এটা নতুন ভিডিও লৈ পেলাই आपनालोকক মই কৈছিলুৱে বিহুত মই কি বনাও কি নবনাও आपनालोকক দেখুৱাম বুলি আজি হে নিমকি কেটামানকে বনাও হে তাৰ কাৰণে আহি পাইছো হে মই ছোৱালী কৰ্মশালাৰ পৰা লৈ পেলাই কৰ্মশালা হৈ আছে আখৰা হৈ আছে বিহুৰ এই তাৰ পৰা লৈ মেলি আহি লয়ে জনি কেতিয়া বানে নিমকি খাই খুব ভাল পায় এটাকে মোক কৈছে মই তোমাক হেল্প কৰি দিম দে মই বলো হৈছে আৰু সব হেইটা টাইম মোক হেল্প কৰিবই আৰু এই হেল্প নু কি এই কেটামান অকমান দেৰি হেল্প কৰিব তাৰ পিছতে গ'ল আৰু মাটি থাকিলেও নুহুনে তাই ইফালৰ পৰা সিফালে তাকো অঘটন হোপা আছে নহয় আকৌ লগত অঘটন কৰি থাকিব কিবা এটা কৰিবলৈ দিলে যিমান কাম কৰে তাতকে বেছি কাম মোৰ বহাই চালি লৈছো আগতে চালি মেলি ডাঙৰ চালনীখন দি চলা নাই ইফালৰ পৰা ইফালে পৰিব যে উটেখন হেতু কাৰণে আৰু এই সৰু চালনীখন দি পেলাই চালিছো সৰু চালনীখন দি চালি পেলাই চালি লৈছো কিবা কিবি থাকিব পাৰে বুলি কি দিলা মাইবোৰ এই নিমখ দিব লাগিব না বেটি নিমখ দিব এয়া নিমখ দিছো এয়া দেখিছা নাই নিমখ আৰু অকমান কালজিৰা কেটামান দিব লাগিব এই কালজিৰা কেটামান দিছো বন্ধু বান্ধৱীসকল আপোনালোকে বাৰু হেৰিয়াত এই কি বুলি কয় এটো जितिया हाने तितिया की दिए बारो মই কিন্তু হে বেকিং সোডা তাৰ পিছত বেকিং পাউডাৰ একো নিদু দে খালি আপোনাৰ হে অকমান নিমখ আৰু হেৰি কি বুলি কয় তো এই কালজিৰা কেটামান দি পেলাই প্ৰথমে হে তেলখিনি ভালকে তেল দি পেলাই ময়ামটো পুৰা মাৰি লওঁ মানে ধুনিয়াকে হৈ গ'ল নেকি এয়া সব তেল দিয়াৰ পিছত তেলখিনি দি পেলাই একদম এনেকে মুঠি মাৰিব পৰাকে হ'ব লাগিব তেতিয়াহে হ'ব এনেকে এই তেলটোৱে ইয়াত তেলটো দিয়ে প্ৰথমে হানি একদম মুঠি মাৰিব পৰা হ'ব লাগিব এয়া দেখিছা এতিয়া হৈ গ'ল সব এয়া হৈছে এতিয়া কি দিম কোৱাচোন জল পানী দিবি নাকি পানী দিম এয়া সব পানী দিবলৈ হৈ গ'ল এদিছে নাই পানী যেনেকে আটা হানে যে তেনেকে হানিব লাগিব গম পাইছা নাই এয়া হানি আছো দেখিছা নাই এয়া ছোৱালীয়ে মোক হেল্প কৰি আছে দে গুল্লা বনাবৰ কাৰণে গুলকিটা কান্দি মৰিছে মোক হেল্প কৰিবলৈ নিদিয়া বুলি সেই তাকে বলো সেই লাডু কিটাকে বনা তই কি কৰিম আৰু উপায়টো নাই এতিয়া কৰিবতো দিবই লাগিব সেয়া বনা আৰু লাডু কেটা নহয় হয় নাই খালা নহয় এনাৰ্জি লৈ বনাই থাকা আৰু এয়া পানখন খাই ললো নাকে পানখন নেখালে মোৰ কিবাহে লাগে ইমান বাৰ চেষ্টা কৰিলো পানখন এৰিমকে কিন্তু নোৱাৰিছোৱে নহয় এৰিবলৈ তাকে পানখন খালেহে কিবা এনাৰ্জি পোৱা নিচিনা লাগে এয়া তেল দিছো কেৰাহীত তেল পৰিলে মোৰ নিমকি বনাই কমপ্লিট হ'ল বহুত টাইম লাগিলে দেই অকলে কৰিলো যে হেতু কাৰণে পুৰা ভাগৰ লাগি গৈছেগে এয়া খৰাহি আৰু এয়া বটলত আধা হেৰি কৰি পেলাই আজিলে আৰু ইমানতে ভিডিওটো সমাপ্ত কৰিছো আপোনালোকৰ যদি মোৰ ভিডিওটো ভাল লাগিলে তেনেহলে মোৰ ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো যদি সাবস্ক্ৰাইব নাই কৰা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব